নমস্কাৰ বন্ধুসকল, মই মনোৰঞ্জনে স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। তো আমি এতিয়া বৰ্তমান গৈ আছোঁ আমাৰ ওচৰতে থকা গণেশ মন্দিৰলৈ গৈ আছোঁ, কাৰণ পূজা আহি পালেই পূজা আশীৰ্বাদ ল'বৰ কাৰণে যাওঁ। কাৰণ পূজাত আমি জেলেপি বনাব লাগিব। তো বৰ্তমান আমি আহি আছোঁ গণেশ মন্দিৰলৈ। তো ভিডিঅ'টো চাই থাকক। আৰু মই যিটো মন্দিৰলৈ গৈ আছোঁ সেই মন্দিৰটোৰ বিষয়ে মই অলপ কমাই বহুত গুণাগুণ আছে মন্দিৰটো। তো আমাৰ আগত গৈ আছে গণেশ আৰু গণেশৰ আইতাক। গণেশে পূৰা চুৱেগ দি গৈ আছে, কাৰণ তাৰ নতুন বাইকখন অনাৰ পৰা মন্দিৰলৈ অহা নাই, মন্দিৰ ৰাতিপুৱা সোমাইছে। তো আমি গণেশগুৰি পাই গ'লোহি। আপোনালোকে যদি কেতিয়াবা 12 বজাৰ ফাললৈ আহে তেতিয়া দেখা পাব এইখিনি গণেশগুৰি বুলি দেখা আছে। সেইফালে সোমাই গ'লে সেই মন্দিৰটো পায়, গণেশ মন্দিৰ। নম্বর দিলা যাবই লাগে মানে 2 নম্বর মানে দিলেগে আমি আহি পাই গ'লোঁ গণেশ মন্দিৰ। শৰ্মাজী বাইক আছে, মোৰ বাইকখন শৰ্মাজীয়ে চলাই আছে। অলপ খেলি মেলি লগাই দিছে কি গাড়ীখন চলাওঁতে। তো মন্দিৰত সোমোৱাৰ আগতে প্ৰথম হাত ভৰিখন ধুই লওঁ। তো সেইটোৱেই সেই গণেশ মন্দিৰ। তো বৰ্তমান আমি আহি পাই গ'লোঁ গণেশ মন্দিৰ। শৰ্মাজী আছে লগত। মন্দিৰত সোমাই গ'ল। তাৰ খালি আজি 3 দিনমান হ'ল নতুন গাড়ী এখন আনিলে, তাৰ কাৰণে সি আশীৰ্বাদ ল'ব আহিছে। আমাৰ লগত আছে আইতা। ফাৰ্ষ্ট আমি বাবা মন্দিৰ সেৱা কৰি ল'ম। তো আমি বৰ্তমান বাবা মন্দিৰ সেৱা কৰি আহিলোঁ। এতিয়া গণেশ মন্দিৰত সোমাইছোঁ। মন্দিৰটোৰ চৌপাশটো বৰ ধুনীয়া, পৰিৱেশটো ধুনীয়া। কিন্তু সেই আপোনালোকে চাই দেখিছে চাগে ৱালত কিছুমান দাগি। প্ৰতি বছৰে মন্দিৰটো ৰং কৰা যায়, কিন্তু কিছুমান ল'ৰা ছোৱালীয়ে আহি বিশ্বাস ইয়াত যি ভগৱানৰ আগত খোজে সেইটোকে পায় বুলি অলপ বিশ্বাস যে ল'ৰা ছোৱালীবিলাকে আহি ইয়াত বিভিন্ন ধৰণৰ আখৰ লিখি দিয়ে, নামবিলাক লিখে। তো আপোনালোকে ৱালখনত চাগে দেখিছেই পুৰা আখৰে ভৰাই থৈ দিছে। বৰ্তমান আপোনালোকে দেখিছে ৱালত বহুত কিছুমান আখৰ লিখি গোটেই মন্দিৰটো লেতেৰা কৰি থৈ দিছে। তো মন্দিৰটো মেইন গুণাগুণ আপোনালোকৰ যদি কেনেবাকৈ গৰু হেৰুৱায়, তো ইয়াত আহি এডাল ফুলৰ মালা দিলে পিছদিনাখন আপুনি গৰু বা যি বস্তু হেৰুৱায় আপুনি পাই যাব।
বহুত মহত্ব আছে। আৰু এইটো যিটো আপোনালোকে মূৰ্তিটো দেখিছে, এই মূৰ্তিটো ধৰ বহুত বছৰ পুৰণি মূৰ্তি, আমি হয়তো জন্ম হোৱাই নাই। সেই মূৰ্তিটো নিজে মাটি ফুটি ওলোৱা বোলে। আগতে অলপ ওলাই আছিলে, এতিয়া বৰ্তমান সম্পূৰ্ণ ওলাই গ'ল। তো আপোনালোকে আহিলে দেখিব এইটো। আৰু মন্দিৰটোৰ লগত এইটো মস্ত ডাঙৰ ফিচাৰী, তাত মাছ এৰি দিয়ে। মন্দিৰ যিবিলাক কমিটি আছে, কমিটিসকলে মাছ এৰি দিয়ে। তো মই নামোকৈ নামিছোঁ, ভয় লাগে। যোৱাকালি বৰষুণ জাগে পূৰা পানী কৰি পেলালে। তো পানীখিনি লৰাই চালোঁ। এই মন্দিৰটো আমাৰ 12 পূজীয়া অৱস্থিত, মৰিগাঁও 12 পূজীয়াত অৱস্থিত। আৰু এডাল প্ৰকাণ্ড গছ, মানে ৱাল ফাটি ভিতৰত সোমাইছেহি। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।